এতিয়া প্ৰেক্টিকেল কৰি দেখাব ন ঠিক আছে পানীটো ঢালিছা পানীটো এতিয়া পাইপত আহিছে ন ফিল্টাৰ হয় ফিল্টাৰ হয় টেংকিত জমা হয় টেংকিত জমা হৈছে ন তাত ফিল্টাৰেশ্যন হ'ব ফিল্টাৰ হৈ পানীটো টেংকিত জমা এইটো বৰ সুন্দৰ প্ৰণালী ন এইটো ব্যৱহাৰ কৰিব পৰা হয় কিন্তু এইটো কৰিয়ে আছে হয়নে বাৰু এইটো ঠিক আছে সেইটো ঠিক সুন্দৰ এটা প্ৰজেক্ট ভাল হৈছে থেংক ইউ